ৰশ্মি মিক্সাৰলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি আহি আছোঁ আমাৰ আজি ৰঙৰ এটা অন্ন খুৱাব অন্নপ্ৰসন তাৰ আজি অন্নপ্ৰসন তালৈ আমি আহি আছোঁ তাক অন্ন খুৱাবৰ কাৰণে। এয়া আমি এটাইকেইটা আহি আছোঁ আৰু ৰঙা ৰঙা দুজনে। অঁ আমি আজি দুজনে ৰঙা ৰঙা ল'ৰাই বাপেকে একে নহয়। মই আজি এটা ভ্লগ বনাম বুলিয়ে ভাবিছোঁ তাৰ অন্নপ্ৰসনৰ, গতিকে ভিডিঅ'টো মই এতিয়া আৰম্ভ কৰিছোঁ। কিন্তু আজি মোৰ গাটো ইমান ঠিক লগা নাই আৰু তাতো চাগে ইটো সিটোত লাগিব লাগিব, সেইটোৱে মই কিমান দূৰ কৰিব পাৰিম চিন নাই। সেইটো কাৰণে আজি মই এতিয়া মোৰ কামটো হেৰি পিনে দিছোঁ সেইপিনে আগবঢ়াই দিছোঁ আজি মোৰ তোমাৰ পাত, গতিকে তুমি একদম ধুনীয়াকৈ কৰিবা তাতে আৰম্ভ কৰিম। এনেও আটাইকেইটা লগ লাগিহে আমাৰ চব হয়, তাতে লগ পামগৈ আৰু এতিয়া সকলোকে। এতিয়া আমি ৰাস্তাত আহি আছোঁ। ফাইনেলি পালোহি মামা ঘৰ। এয়া ককা সভাপতি আসনত বহি আছে। কি কৰিছা তোমালোকে? খেলিছা? কি খেলিছা? কি খেলিছা? থাকিলে অ উঠা, খাব হ'ল নহয় তোমাৰ অন্ন। কাক খুৱাব? খুৱাম খুৱামকে বুলি টুটুৱাইছে, খুৱাই নাই অথনি পাই। এয়া আমাৰ গোসাঁই ঘৰত যা যোগাৰ চলি আছে। মোক খাবলৈ দিয়া এতিয়া অথনি কান্দি আছিলে কাৰণেহে, শুংগুৱনি কান্দি আছিলে কাৰণে, টোপনি ধৰি আছিলে কাৰণেহে কিয় নাহিব। কি হৈছে? অকণ লৈ দিওঁ আকৌ খাবা অকণমান, তুমি আম কৰি আহাগে যোৱা। তাৰপিছতে আমি এতিয়া এইটো ৰং ৰং এইফালে বায়ে ক'লে চকু এইটো কি চিংৰা? মিঠাই দিছো যে আমাৰ লগত যাতে ল'ৰাটো মিঠা হৈ থাকে আৰু এয়া মাকে সিজোৱা পায়স, এয়া ৰসগোল্লা,
এয়া ৰসগোল্লা তাকে সি খাবই এতিয়া সেইটো খুলি লোৱা আমি একদম আমিও আছো দে বাহিৰত দে ইমানবোৰ নালাগে ল'ৰা ইয়া পালেহি ৰং মানে ইয়া পালেহি হাই হাতটো ধৰি দিবি টানি নিব চামুচখন মিলাই লবি দিলে চোৱা গ'ল সেইখন চাইজ খাইছে আগলৈ যোৱা ৰবা 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 খুৱাই দিয়া আজি আমাৰ ঢেৰ লাভ জপিয়া স্প্ৰিং এটা আছে চব জপিয়াব বহাব খাবানি আহি ভাতৰ পৰ্বত পালেহি আৰু যেনে তেনে ঠিকে আছে বাৰু ইয়াতকৈ আগত হ'লে আমাৰ লোকচান হ'ল এয়া মাছৰ আঞ্জা ৰাজমাও কি দহি কচুৱে পেটুৱে ঔটেঙা দাইল দহি কচু
আমি লেডিজ পিছত এয়া ৰাইজক খায়ো হ'ল উঠিলে তাৰপিছতে আমি খাবলৈ আছে তাহাঁতেজনে আহি মাজতে বহি দিলে অঁ বহি দিলে মানে আগে আগভাগ পিছে পৰম কপাল আমাৰো পৰম কপাললৈ থাকিলে আদি এইটো কাৰণে একদম লালিকে বহি দিলে আমাৰ কুটাই কুটাই চলি আছে এয়া লাষ্ট কুটা নিব নাই একোটা আৰু এজন আছে নহয় আহিবলৈ ফিনিচিং নাই হোৱা এয়া আমাৰ হেৰি 1600 নহয় বাৰু যিগৰাকী গোপীৰ মাজত সৌ যেন আমাৰ কৃষ্ণ এয়া আমাৰ ডেঙা পাতি গৈছে ক'ত পালেগৈ আমাৰ কি কৰিব ফুৰি বহি মাইনা বহি ঐ ৰং ক'ত উঠিলা নাই নাই দেই ওলাল নোলাই ক'ত উঠিলা দুষ্ট দুষ্ট এইটো কি বস্তু এতিয়া 9:15 হ'ল ৰাতি আৰু আমি এতিয়া মামাৰ ঘৰতে আছোঁ আমাৰ সেই দেৰগাঁও পাৰ্টি গ'ল তাৰপাছত যোৱাৰ পিছত আমি সকলোৱে চাহ খালোঁ চাহ খাই পেলাই অকণমান ৰেষ্ট ল'বলৈ নাপালোঁ বাৰু তথাপিতো কথা চথা পাতিলোঁ তাৰপাছত এতিয়া হাতে পাতে লাগি এতিয়া ৰাতি ভাতটো এটা খাই যাম এয়া আমাৰ গধূলি খানালৈ চাওঁ ৰঙালাও কাটিছে কোনে মই আৰু ইফালে ৰঙালাও কাটিব নাজানে হেনো বৰ টান পায় এতিয়া কি বাকলিও নিজে গুচাইছোঁ কাটিছোঁ নোৱাৰিলে কেনেকৈ হ'ব মই কটাৰ কাৰণে অকণমান সৰহকৈ খাবা বুলি ক'লে এতিয়া মোক নিদিয়াই হ'ল খুব কাটিছ কাট মোক খাম আৰু এয়া ককাকে চাই আছে নাতিনীয়েকে মানে পাচলি কাটিব পাৰিছে নাই নজৰ পূৰা ৰাখিছে মই হোৱা হ'লে ক'লেহেঁতেন হেৰি এইটো জোৰ থকা এজনীয়ে কাটছোঁ তাইক নিদিবি বন্ধাকবি এটা কাটোতে যে এবাৰ কৈছিলে জোৰ থকা এজনীয়ে কাট আমাৰ ল'ৰা ভাগৰ লাগিলেও ককা নাই আমাৰ আজিলৈ অন্নপ্ৰাশন আদায় আজিলৈ নহয় কাইলৈ নোলাই বাৰু এটা পাৰ্ট থাকিবগৈ অঁ আমাৰ ল'ৰা পানী খুৱাবলৈ থাকি গ'ল নহয় কাইলৈ আহি পানী খুৱামহি নহ'লে মাকে পানী খুৱাবলৈহে দেখিব লাগিব এয়া আমি এতিয়া ঘৰ পালোহি আৰু এতিয়া বাজিছে আৰু এতিয়া 11টাই বাজিলে নেকি ন 11টাই বাজিলে আৰু খাই বৈ আহিছোঁ এতিয়া শুই থাকোঁ ধুনীয়াকৈ অঁ গধূলি সাঁজটো নেৰিলোঁ আজি 2টা সাঁজ তাতে খালোঁ অঁ আজি 2টা সাঁজ আজি ঘৰত ৰেহাই এতিয়া সেইটোৱে এতিয়া খুব ভাগৰো লাগিছে গতিকে আপোনালোকো শুক আমিও শুই থাকোঁ গুড নাইট বাই বাই অৱস্থা একদম বেয়া হৈ আছে গৰম এইটো দুসাঁজকৈ খাই দিনটো বঞ্চিছোঁ অঁ তেতিয়াহ'লে আমিও শুওঁ আপোনালোকো শুৱক গুড নাইট